বন্ধুসকল আজি আমি আহিছোঁ চেকমা আৰু টিকনিব বুলিবলৈ কৰাই চলাই লৈ আহিছোঁ আৰু চাব পূৰা একদম ধুনীয়া ধাননিৰ মাজে মাজে আহি আছোঁ। এই বাৰীখনত যাম, বাৰীখনত গৈ পিনি শাক আপোনালোকে চাই থাকিব একদম কেনেকুৱা ধুনীয়া ধুনীয়া শাক পাম। তাৰ শাক লৈ আহিম আৰু ঘৰত ভাজি পিনি বিন্দাছ বনাই খাম আৰু এতিয়া চাব আপোনালোকে আমি আহি আছোঁ। এইখন ডাঠ বাৰী, ডাঙৰ জংঘলৰ মাজত এতিয়া আমি বিচাৰিম চেকমা জমলাখৰি। চেকমাত অসম কেনেকুৱা আপোনালোকক জমলাখৰি নহয়, টিকনি বৰুৱা। এতিয়া এইফালেদি গ'লে চেকমা পাম। আমাৰ তপন দা আগতে গ'লেই, চেকমা নহয় টিকনি বৰুৱা। কাঠডাল ৰৈ আছে, একোৱেই নাই দেখোন। নাই দেখোন ইয়াত চেকমা নহয় অ' টিকনি বৰুৱা। চেকমা আছে বুলি যে কৈছিলি, চেকমা আছে সেইডোখৰলৈ আছে। কোনডোখৰলৈ? সেইডোখৰলৈ মই এদিনাখনে দেখিছিলোঁ। হাবিৰ মাজত আহি পিনি একোৱে পোৱা নাই, না টিকনি বৰুৱা পাইছোঁ না চেকমা পাইছোঁ। কটাই লৈ ঘূৰি ফুৰিছোঁ, কথাটো সিমানেই। একো পোৱা নাই, পাম নোপোৱা নহয়, চাই আছোঁ নিশ্চয় পাম। এই ইমান বৃহৎ এখন অৰণ্যৰ মাজত হাবিৰ মাজত আৰু সেইবোৰ চৰাই দেখিছে একদম কিমান ওচৰৰ পৰাই উৰি গৈছে নহয়। এইবোৰত থাকিলে একদম বিন্দাছ পাব। এয়া চেৰাগুটি ইয়াৰো পাই লৈ গৈছোঁ, বেপাৰী আছে যে চেৰাগুটি ডাল পাত চাপ পাই মেলি লৈ যায় আৰু এনেকৈ আৰু। এটুকুৰা চেৰাগুটিত 50 টকা দিয়ে। আপোনালোকৰ ফালে কিমান দিয়ে ক'বচোন। কথাই ভাল পাব, কথা মন দিয়ে আমাক। এইবোৰ দেখিছেনে, এইবোৰ চেকমা গছ, কিন্তু ইয়াৰ কোঁহটোহেঁত নাই, কোঁহটোহেঁত খায়। এইটোত কোঁহটো দিছে, কাচাককৈ কাটিলে এটা পালে, মই নাপালোঁ। মই বাৰু এখন দুখ কৰা নাই, মইতো একদম ধুনীয়া কোঁহ এটা পাছত দিছে ন, কাটি মেলি খাম। মহ সোমাই গৈছে কাণত। उसको ऐसे करके ऐसे एक खप लगा दूंगा, उसको गिर जाएगा, उसको उठा लूँगा। এইকেইডাল পালোঁ। ইমানেই হাবি হৈ আছে কৈছোঁ ন, কোনো মানুহ চাগে অহা নাই। এখন কৈছোঁ ন, ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি। ইপিডাল কাটি সিডাল কাটি আহিবলগীয়া আছে। আহি আছোঁ এতিয়া বিশেষ কিমান আজি মুঠতে ভাত সাজ ভালকৈ খাওঁ আৰু মোটামুটি সেইবুলি বিচাৰি আহিছোঁ। আৰু বা কি ওলায় জংঘলৰ মাজততো ক'ব নোৱাৰি ন, কেনেকুৱা বা কি হৈ যায়, কি কেনেকৈ ওলাই যায়। চাই থাকিব আপোনালোকে। বহুত খাতৰনাক জেগা মানে আহি আছোঁ। এদিন পুনৰ শুই উঠি আহিছোঁ, চকু খহি আছে, তথাপিও মানে টেনশ্যন লোৱা নাই মানে আমি। আমাক খাব লাগে ন, আমি খাইবোৰ থকা মানুহে। এইডালে হ'ল টিকনি বৰুৱা। এই টিকনি বৰুৱা এই আগটোহেঁত খাই যেতিয়া শকত হৈ থাকিব, এতিয়া এইডাল একেবাৰে ক্ষীণমিন। এই আগটোহেঁত এইকণনো কি খাম আৰু, এইডাল নিনো। ডাঙৰ হ'ব যেতিয়া, শকত হ'ব যেতিয়া, আহি নিবহি লাগিব, খাবই লাগিব, আহি থাকিব লাগিব ন। আৰু এইডাল দেখিছে, এইডাল জমলাখৰি, এইডাল জমলাখৰি, এইডাল সেইফালে আছে সেইডোখৰলৈ, কিন্তু বেছি হাবি, সেইফালে নাযাওঁগৈ আৰু। সেইজনে হাবি পাতলত একো দেখিবই নোৱাৰি, মাল বা কি পৰি থাকে, কেনেকৈ গুচক মাৰি দিওঁ, এখন বেয়া কথা হ'ব। সেইটো পৰা পিছকে দিছোঁ আৰু, যে মইনাটা সোমাই গ'ল আৰু ঘুপকা সেই দেখিলেতো ৰখিব নোৱাৰে ন, মোৰ হ'ব আৰু মানুহতে। আৰু ক'ত চাম এইডাল। আপোনালোকে এইবোৰ বুটলি মেলি খাই পাইছে নাই বাৰু? যদি খাই পাইছে জনাবচোন। আমিতো এইবোৰ খাওঁ আৰু, আমি গাঁৱলীয়া মানুহ, খাচ গাঁৱলীয়া হৈ টাউনীয়া হৈ এইবোৰ খাবই। টাউনত যেনিবা কিনি খাব লাগে, আমাৰ গাঁৱত মানে ডাইৰেক্ট আপুনি হাবিলৈ আহক, আকৌ না পইচা দিব লাগে না কিবা দিব লাগে, কাটক খাওক। আমাৰ গাঁৱতো বাৰু চবেই নাখায় বাৰু, আমাৰ নিচিনাকেইটাই খাওঁ। চাওক ন কি জেগা, ওচৰতে পানী, ওচৰতে বাম, ওচৰতে মাটি। আকৌ ইয়াত আকৌ সেইটোৱে নহয়, মহ আৰু জোক ফ্ৰী বক্সেছ দি যাব আপোনাক। যিহেতু সময় হ'ল যথেষ্ট, আমি এতিয়া যাওঁগৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, মানে জনাবলৈ নাপাহৰিব।
ভিডিঅ'টো কেনেকুৱা পালে জনাবই আৰু এনেকুৱা ঘন বাঢ়িলে মানে কি অকলে নাহিব। অকলে আহিলে আপোনাৰ কি হয়, এই বাঁহৰ মাহটো খেটেক খাটাককৈ দিব নহয়, এডাল বাঁহে লাগি পিনি। যদি আপুনি নাজানে বাৰীত আগতে যদি আহিছে আহক, নাহিলে আপোনাৰ নাহিব আৰু সুত চুত ওলাব পাৰে। মানে কথাটো কি আপোনাৰ ইয়াত জানেনে, কিটুককৈ মাত দিব, ভূতেই হ'ব পাৰে, ক'ব নোৱাৰিম। কি ঠিক মোৰ লগত অহাটো বাৰু ভূতেই বা এইটো আহি পাইছে, তাক চেক কৰিব লাগিব ভূত লাগি আছে নেকি। দেখিছেনে হাতত দাখন লৈছে, বাওঁ হাতত যেতিয়া এইটো আহিছে দেখিছেনে, এই দেখিছেনে, তাৰ অকণমান বেয়া সাৱধান থাকিব। মই যেনিবা দিনৰ উকাওঁ, সি ৰাতি উকায়। উশাহটোতো উকাব লাগিব ন, নহ'লেতো নহ'ব। এইটোৰ পৰা দেখিছে একদম ভলুকা বা কাটি দিলে ইয়াত গাজ মাৰি এনেকুৱা চিষ্টেম হৈ আছে, এইফালে যদি মানুহ এটা সোমাই থাকে না ইয়াত আপুনি ওলাব নোৱাৰিব আৰু। মালটো নাপালোৱে, কমটিকৈ পালোঁ এনেই দুডালমান। মনতে পূৰা মজাকৈ পালে দেখিছে, সিখিনি এক বুজা লাগিছে একদম পূৰা ধুনীয়াকৈ। মই নাপালোঁ। মানুহ ফ'কাছটো মানে একে জেগাত এটা বস্তু হ'ব লাগে, দুটা বস্তু হ'লে অলপ লোকচান আছে, সেইটো কথা। মোৰ তেনেকুৱা কিবা এটা হ'ল আৰু একো নাই। আজি নহয় এসপ্তাহ পাছত আহিম, মই অকলে আহিম, লৈ যাম পূৰা।